আজি বনাবলৈ লোৱা হৈছে তিল চিকেন। তাৰ কাৰণে মই তেলত পিঁয়াজ দি মাংসখিনি মছলা দি ফ্ৰাই কৰি আছোঁ। অলপ দেৰি ভাজি হোৱাৰ পাছত মই আদা নহৰু আৰু পিঁয়াজ দি দিছোঁ তাত। আৰু মই মাংসখিনিত অলপ জালুকৰ গুড়িও দি দিছোঁ। মাংস মছলা হিচাপে মই জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা অকণমান দিছোঁ আৰু কাশ্মীৰ মিৰ্চ দিছোঁ। এতিয়া মাংসখিনি আধা ভাজি হোৱাৰ পাছত মই তাত আলু দিছোঁ। অলপ দেৰি আৰু অকণমান ভাজিম। আলুখিনি ভাজি হোৱাৰ পাছত মই তাত তিল 3 চামুচমান জোখত দি দিছোঁ। আৰু এতিয়া অলপ ভাজি হোৱাৰ পাছত মই 2টা বিলাহী সৰু সৰুকৈ কাটি তাতে দি দিছোঁ। এতিয়া ভালকৈ তিলখিনি ভাজি হোৱাৰ পাছত মাংসখিনি আমাৰ হৈছে আৰু এনেকৈ আমাৰ তিল চিকেন ৰেডি হৈ গৈছে।